হৈছে আৰু এই 2423টা ভেকেন্সি কাৰণে আপোনালোকে আজিৰ পৰা অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব ঠিক আছে তো ইয়াৰে ষ্টাৰ্টিং ডেটটো ৰখা হৈছে 2/6/2025 আৰু 23/6/2025 অৰ্থাৎ 2 জুনৰ পৰা 23 জুনলৈকে আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰি থাকিব পাৰিব ঠিক আছে তো এইটো হৈছে আপোনালোকৰ ষ্টাৰ্টিং ডেট আৰু লাষ্ট ডেট আৰু ইয়াৰ পাছতে এজ লিমিটটো আপোনালোকৰ ৰখা হৈছে 18 বছৰৰ পৰা 35 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে লগতে আপোনালোকৰ এজ ৰিলেক্সেশ্যন আছে ইয়াতে এজ ৰিলেক্সেশ্যনখিনি দিয়া হৈছে এছসি এছটি কেণ্ডিডেটৰ কাৰণে 5 বছৰ ওবিসি কাৰণে 3 বছৰ পিডব্লিউডি কেণ্ডিডেটৰ কাৰণে 10 বছৰ পিডব্লিউডি ওবিসি কাৰণে 13 বছৰ পিডব্লিউডি এছসি এছটি কেণ্ডিডেটৰ কাৰণে 15 বছৰ আৰু এক্স সাৰ্ভিচমেণ্টৰ কাৰণে এক্সট্ৰাকৈ 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে ঠিক আছে আৰু এই ভেকেন্সিখিনিৰ কাৰণে আপোনালোকৰ এপ্লাই যোনটো আপোনালোকে এপ্লাই কৰিব তাৰ কাৰণে কোৱালিফিকেশ্যন বিচাৰিব ইয়াতে তিনিটা লেভেলত ইয়াতে আপোনালোকৰ এক্সামটো অনুষ্ঠিত কৰা হ'ব ইয়াতে ধৰক 10th লেভেলৰ এটা আপোনালোকৰ এক্সামিনেশ্যন হ'ব আৰু 12th লেভেলৰ অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ হ'ব তাৰপাছতে গ্ৰেজুৱেশ্যন লেভেলৰ এটা এক্সামিনেশ্যন অনুষ্ঠিত হ'ব ঠিক আছে মানে আপোনালোকৰ 10 যোনসকলে পাছ কৰিছে বা 10 পাছ কৰিছে তেওঁলোকৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু যোনসকলে 12 পাছ কৰিছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব আৰু যোনসকলে গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকেও ইয়াতে এপ্লাই কৰিব পাৰিব ঠিক আছে অৰ্থাৎ এই তিনিটা ষ্টেজৰ এক্সামিনেশ্যন আপোনালোকৰ এই এছএছচি ফেজ 13ত সিলেকশ্যন পোষ্টত ইয়াতে অনুষ্ঠিত কৰা হ'ব ঠিক আছে অৰ্থাৎ আপোনালোকৰ 10 12 গ্ৰেজুৱেশ্যন যদি কৰিছে এই ভেকেন্সিখিনিৰ কাৰণে আবেদন কৰিব পাৰিব ঠিক আছে তো এইটো হৈছে আপোনালোকৰ কোৱালিফিকেশ্যন আৰু এই ভেকেন্সিখিনিৰ কাৰণে এটা এপ্লিকেশ্যন ফিজ ৰখা হৈছে ইয়াতে আপোনালোকৰ 100 rupees দিব লাগিব যোনসকল এছসি যোনসকল আদাৰ্ছ কেণ্ডিডেট হয় আৰু যোনসকলে এছসি এছটি পিডব্লিউডি কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ ৰখা হোৱা নাই ঠিক আছে তেওঁলোকৰ কাৰণে এপ্লিকেশ্যন ফিজ এটা দিয়া হোৱা নাই যোনসকল আদাৰ্ছ কেণ্ডিডেট ওবিসি হয় তেওঁলোকৰ কাৰণে এই 100 টকাটো পেমেণ্ট কৰিব লাগিব যোনসকল জেনেৰেল কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 100 টকা পেমেণ্ট কৰিব লাগিব আৰু যোনসকল এছসি এছটি পিডব্লিউডি কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে কোনো ধৰণৰ ইয়াতে এপ্লিকেশ্যন ফিজ ৰখা হোৱা নাই ঠিক আছে আৰু লগতে এটা মন কৰিবলগীয়া কথা দিছে যোনসকলে ফৰ্মখন ছাবমিট কৰিবা তেওঁলোকে যাতে ফৰ্মখন ভালদৰে চাই লোৱা যাতে ক'ৰবাত যদি ভুল হৈছে সেইবোৰ শুধৰাই লোৱা কাৰণ এবাৰ যদি ছাবমিট কৰি দিয়া তাতে শুধৰোৱা চান্সটো নাথাকে যদিহে তোমালোকে সেই ফৰ্মখন ৰিকাৰেকশ্যন কৰিব বিচাৰা তেন্তে 500 টকা পে'মেণ্ট কৰি পেলাই তোমালোকৰ ফৰ্মখন ছাবমিট কৰিব বা কাৰেকশ্যন কৰিব পাৰিবা ঠিক আছে অৰ্থাৎ 500 টকা দিহে তোমালোকে ৰিকাৰেকশ্যন কৰিব পাৰিব তোমালোকৰ ফৰ্মখন ঠিক আছে গতিকে ছাবমিট কৰাৰ আগতে ফৰ্মখন ভালদৰে এবাৰ চেকিং কৰিব লাগে ঠিক আছে ফাৰ্ষ্ট টাইমৰ কাৰণে তোমালোকক 200 টকা দিব আৰু সেকেন্ড টাইম যদি আকৌ হেৰি কৰিবলগীয়া হয় ৰিকাৰেকশ্যন কৰিবলগীয়া হয় তেন্তে 500 টকা পে'মেণ্ট কৰিব লাগিব ঠিক আছে আৰু এই ভেকেন্সিখিনিৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব আপোনালোকে নিশ্চয় জানে আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন লিংকটো মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থাকিব তাৰ পৰা গৈ তোমালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিবা আৰু ইয়াতে বিশেষ ক'বলগীয়া একো নাই গোটেইখিনি মই ডিটেইলছ কৈছোঁ ইতিমধ্যে ইয়াতে তিনিটা লেভেলৰ হ'ব গ্ৰেজুৱেশ্যন হায়াৰ ছেকেণ্ডেৰী 10 পাছ ঠিক আছে তো এইকেইটা লেভেলতে তোমালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিবা ফেজ 13ৰ এই চিলেকশ্যন পোষ্টখিনিৰ কাৰণে ঠিক আছে তো এইখিনি কথাই আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যনৰ লিংক মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থাকিব লগতে ইয়াৰ অফিচিয়েল নটিফিকেশ্যন লিংক থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰিবা আৰু লগৰ বন্ধু বান্ধৱীকেইজনলৈ শ্বেয়াৰ কৰিবা আৰু পোনপ্ৰথমবাৰৰ কাৰণে যদি আমাৰ চেনেলটো তোমালোকে ভিজিট কৰিছা তেন্তে ছাবস্ক্ৰাইব কৰিব লাইকটো দবাই ৰাখিবা ধন্যবাদ